बे समाव फोसावनो लादों मोनसे खौरां। खैराबारि रेल स्टेशनाव 4 घन्टा जखनथाय खुद्रिसारनाय। पेसेन्जार रेलगारि लाखिनांगौनि दाबियाव खैराबारि रेल स्टेशनाव 4 घन्टा जखनथाय खुद्रिसारनाय। बे पेसेन्जार रेलगारि लाखिनांगौनि दाबियाव खुद्रिसारनाय 4 घन्टा जखनथायाव लैहोर गोबां रायजो राजाफोरखौ बाहागो लानाय नुनो मोन्दों। আবহাওয়া ভৰি আছে কল কমকৈ কোনো ৰখা নাই। গতিকে এতিয়া ৰেলৱে কৰ্তৃপক্ষ কিয় আহিব নোৱাৰে, এডমিনিষ্ট্ৰেশ্যনক কিয় পঠাইছে? ৰেলৱে কৰ্তৃপক্ষ আহক, আহি লিখিত প্ৰতিশ্ৰুতি দিয়ক। বহুবাৰ আমাক কৈছে ৰেল ৰখাম। আমাৰ মানুহ নহয় নেকি? তেওঁলোকে ৰেল কৰ্তৃপক্ষ তাতে এচি অফিচত বহি আমাক কি হেৰি পাইছে নেকি, জানুৱাৰ পাইছে নেকি? আমাক কোনো সহায় নকৰে। এই যে সৰ্বসাধাৰণ গৰীব মানুহ ইয়াৰ পৰা ওদালগুৰি যাবলৈ টেক্সি ভাড়া কৰি 1500 টকাত যায়, য'ত ট্ৰেইনত 10 টকাত যাব পাৰে। কিয় ৰেলখন ৰখাব নোৱাৰে? আগতে ৰেল ৰখিছিল। মোৰ মনত আছে আমি DRM তেতিয়া হেৰিত আছিল আপোনাৰ আলিপুৰদুৱাৰ, তেতিয়া 13 আপ 14 ডাউন ইয়াতে ৰখা নাছিল। আমি যাই তেওঁক কোৱাৰ পিছত তেওঁ ধুনীয়াকৈ ট্ৰেইন ৰখিছিল ইয়াতে, চব ট্ৰেইন ইয়াতে ৰখাইছিল। আজি আমিতো চব ট্ৰেইন কোৱা নাই, খালি 3-4খন ট্ৰেইন ইণ্টাৰচিটি, লাচিত এক্সপ্ৰেছ আৰু এই ৰঙিয়া এক্সপ্ৰেছৰ কথা কৈছোঁ। এইখিনি যেনে তেনে বন্ধ কৰি তেওঁ যদি প্ৰশাসনে পাৰে লিখিত দিয়ক, নহ'লে আহক DRM চাহেব আহি বন্ধ কৰক। এইটো আমাক তেওঁ কল খুৱাই থাকিব নালাগে। আমাৰ বিনম্ৰ প্ৰাৰ্থনা তেওঁলোকলৈ, তেওঁলোক আহক, আহি আমাৰ লগত। ব্ৰিটিছৰ দিনতে স্থাপন হৈছিল আৰু সেই ব্ৰিটিছৰ দিনৰ পৰা চলি থকা এই ৰেলৱে ষ্টেচনটোত আজিতকৈ আগতে মানুহে বৰ ধুনীয়া সুবিধা লাভ কৰিছিল। প্ৰায়বোৰ ট্ৰেইনে ইয়াতে ৰখাইছিল আৰু মানুহে বৰ সুন্দৰভাৱে অহা যোৱা কৰিব পাৰিছিল। এই গোটেই অঞ্চলটো আচলতে আমাৰ গ্ৰাম্য অঞ্চল আৰু এই অঞ্চলৰ জনসাধাৰণ অত্যন্ত দুখীয়া। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ওচৰত থকা স্কুল কলেজলৈ যাবৰ কাৰণে আমাৰ ট্ৰেইন ষ্টেচনটোৱে যথেষ্ট সুবিধা কৰি দিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, বৰ্তমান ষ্টেচনটো ডেভেলপ হ'ল, কিন্তু ইয়াত বৰ্তমান ট্ৰেইন নৰখাই মানুহৰ যথেষ্ট কষ্ট হৈছে। আৰু মই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যি হঠকাৰী সিদ্ধান্ত লৈছে, ইয়াৰ ফলত এই অঞ্চলৰ জনসাধাৰণৰ বিশেষকৈ প্ৰায় 50খন গাঁৱৰ মানুহৰ যথেষ্ট অসুবিধা হৈছে। এই অসুবিধাখিনি দূৰ কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক, মাননীয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, ৰেলৱে মিনিষ্টাৰক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতসকলে যি ধৰণে ইলেকশ্যনৰ আগতে যিবিলাক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবিলাক যাতে ৰক্ষা কৰে আৰু এই অঞ্চলৰ জনসাধাৰণক এই বিপদৰ পৰা যাতে ৰক্ষা কৰে। বিশেষকৈ এই অঞ্চলৰ দুখীয়া ৰাইজসকলৰ আচলতে টকা পইচাৰ যথেষ্ট অভাৱ। ট্ৰেইনৰ যোগাযোগে আমাক যথেষ্টভাৱে আৰ্থিক সকাহ দিয়ে। 10 টকাতে ওদালগুৰিলৈ যাব পাৰোঁ, আমি গুৱাহাটীলৈকে 20 টকাত যাব পাৰোঁ। যিসকল ৰিক্সা চালক আছে তেওঁলোকৰ আজি যোগাযোগ, তেওঁলোকৰ চলাৰ অসুবিধা হৈ গৈছে। বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানবিলাক আছে, তেওঁলোকৰ ব্যৱসায় কিছু মন্দা হৈ গৈছে। এই গোটেই কথাবিলাক আৰু বিশেষকৈ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ, শিক্ষিত সমাজৰ, ব্যৱসায়ীসকলৰ বিশেষ অসুবিধা হৈছে। এই আহ্বান ৰাখিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে সোনকালেই এটি সুস্থিৰ সিদ্ধান্ত লওক, যাতে এই অঞ্চলৰ এই ডাঙৰ সমস্যাটো সমাধান হয়। এইখিনি ক'ব।